ভাল লাগিছে, ভালে হৈছে। তো আমি ধন্যবাদ দিব লাগিব আমাৰ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰক। আৰু লগতে আজি এই ছামাৰ কেম্প ইয়াত এই দণ্ডচৰীয়া স্কুলত হাইস্কুলত যিটো চলাইছে, ইয়াৰ যিটো সহযোগিতা কৰিছে ইয়াৰ মানে প্ৰিন্সিপাল বা ইয়াৰ সকলো টিচাৰসকল আৰু আমাৰ যিটো ইনচাৰ্জ সকলোকে মানে ধন্যবাদ দিব লাগিব। আৰু এইখিনি আৰু আমি আশাবাদী আমাৰ ষ্টুডেণ্টসকলে যিহেতু ইয়াতে মানে ভাগ লৈছে, 12খন বিদ্যালয়ৰ পৰা ষ্টুডেণ্ট ভাগ লৈছে আৰু নিশ্চয় সিহঁতে অলপ হ'লেও জ্ঞান আয়ত্ত কৰিব পাৰিছে বুলি আশাবাদী। আৰু নিশ্চয়কৈ প্ৰশংসনীয় পদক্ষেপ। আচলতে ৰাজনৈতিক দলসমূহে তাকো চৰকাৰ চলোৱা দল, তেখেতসকলে যে এনেকুৱা গ্ৰীষ্মৰ বন্ধত এনেকুৱা ভাল পদক্ষেপ এটা লৈছে, তাৰ কাৰণে প্ৰথমে মই BTC চিফ হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিহেতু গ্ৰীষ্ম বন্ধত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি অকণমান আঁতৰি যায়, গতিকে তেখেতসকলে যি ইয়াত 10ম শ্ৰেণীৰ কাৰণে আৰু দ্বাদশ শ্ৰেণীৰ কাৰণে বিশেষকৈ এই দুটা শ্ৰেণীৰ কাৰণে যি পঢ়াৰ পাঠদানৰ ব্যৱস্থা কৰিলে, সেইখিনি বহুত ভাল কাম হৈছে। আৰু আমি যিহেতু শিক্ষক, আমি আজৰি আছোঁ, গৰমৰ বন্ধ যদিও আমি আজৰি আছোঁ, গতিকে আজৰি টাইমখিনি আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে উৎসৰ্গা কৰিব বিচাৰোঁ। আৰু সেইকাৰণে আমি যোৱা 2 তাৰিখৰ পৰা, আচলতে প্ৰস্তুতি আমাৰ 2 তাৰিখৰ পৰা হৈছে, ক্লাছ হৈছে 3 তাৰিখৰ পৰা। গতিকে 2 তাৰিখৰ পৰা আজিলৈকে আমি বিশেষকৈ আমাৰ কোঅৰ্ডিনেটৰ জাকিৰ হুছেইন চৌধুৰী ছাৰ আৰু কোঅৰ্ডিনেটৰ সহকাৰী কোঅৰ্ডিনেটৰ সুলেমান আলী, এওঁলোক দুগৰাকী বিশেষকৈ অনবৰতে লাগি আছে। আৰু আমাৰ যিকেইগৰাকী আমাৰ শিক্ষক, অভিজ্ঞ শিক্ষক, তেখেতসকলে কোনো ধৰণৰ মাননিৰ কথা চিন্তা কৰি ইয়াত পঢ়ুৱাব অহা নাই। তেখেতসকলে সময় পাইছে, আমি আহ্বান জনাইছোঁ আৰু তেখেতসকলে আহি ইয়াত পঢ়ুৱাইছে, ভাল লাগিছে, আমি ধন্য হৈছোঁ। এইটো বৰ ভাল পদক্ষেপ, কাৰণ আমাৰ যোৱা 3 তাৰিখেই আমি দণ্ডচৰীয়া হায়াৰ ছেকেণ্ডেৰীত আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী দেৱৰ যি সুন্দৰ পদক্ষেপ, ল'ৰা ছোৱালীৰ ভৱিষ্যতে যাতে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক পিছ হুহুকি নাথাকে, এই BTATৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে, সেই জিলাকেইখনৰ ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁ গোটেই অসম তথা ভাৰতৰ লগত সমানভাৱে আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে তেখেতে শিক্ষাৰ ক্ষেত্ৰত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত এটা মানে বলিষ্ঠ পদক্ষেপ লোৱা বুলি আমি ক'ব লাগিব।